হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স ভিডিঅ' আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো হ'ল যে এজন ইউটিউবাৰৰ খুব গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ থাম্বনেল বনাবলৈ টান পায়। আজি মই থাম্বনেল কেনেকৈ বনাব লাগে বা কেনেকৈ বনালে থাম্বনেলটো একদম ক্লিয়াৰি ভাল লাগিব বা মজাদাৰ হ'ব, তো আজি মই সেইটো আপোনালোকৰ আগত লৈ আহিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আজি মই কেনেকৈ কি এপছত থাম্বনেল বনালে ভাল হ'ব বা কি এপছত কি কৰিলে ভাল হ'ব, তো আজি মই সকলোবোৰ কম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে চাই মিষ্টাৰ অলপ বেছি হৈ গ'ল। আপোনালোকে চাই আছে চিৰঞ্জিত অল মিক্স ভিডিঅ', তো ভিডিঅ'টো একেলগে চাব। আজি মই আপোনালোকক কেনেকৈ বনাব লাগে থাম্বনেল, কেনেকৈ সকলো কম। তো ভিডিঅ'ৰ মোবাইল চাইজত মই যাব লাগিব এতিয়া। তো ভিডিঅ' মোবাইল চাইজত গৈ আপোনালোকক দেখাই দিম যে কেনেকৈ ক'ৰ পৰা কি কৰিব লাগিব, কি কৰিলে আপোনাৰ থাম্বনেলটো একদম মজাদাৰ হ'ব। তো ভিডিঅ'টো চাব। মই মোবাইল চাইজত যাই আছোঁ, তো চাই থাকক। ইণ্টাৰটো লগাই লওঁ, ৰেগুলাৰ ইণ্টাৰ আহি যোৱা, ভিডিঅ'ত সোমাই যোৱা। মই মোবাইল পেজত আহি গ'লোঁ। এতিয়া আপুনি আপোনাৰ প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। অ'পেন কৰি আপুনি ইয়াতে চাৰ্জ দিব লাগিব, যে চাৰ্জ বটন আছে, চাৰ্জ দিব লাগিব। ইয়াতে চাৰ্জ কৰিব লাগিব আৰু কি, তো ইয়াতে চাৰ্জ কৰিব লাগিব পিচাৰ্ট পিচাৰ্ট আহি গ'ল। তো মোৰ অলৰেডি ইনষ্টল কৰা আছে, তো মোৰ অ'পেন হ'ব ডাইৰেক্টলি। মই অ'পেন, আপোনালোকৰ যদি ইনষ্টল কৰা নাই আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু এই এপটো যদি আপোনাৰ দৰকাৰ, তো মোৰ ডিছক্ৰিপশ্যন বক্সতো দি দিম, আৰু আপুনি নহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। যদি প্লে ষ্ট'ৰৰ পৰা নোৱাৰে, তো মোৰ ডিছক্ৰিপশ্যন বক্সত লিংক দি আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব। তো এতিয়া মই এইটোক ডাইৰেক্ট অ'পেন কৰিম। অ'পেন কৰাৰ পাছত এতিয়া মই অ'পেন কৰি দেখাম মোৰ পিচাৰ্ট হয়, মই আহি পাই গ'লোঁ পিচাৰ্ট। তো এতিয়া অ'কে কৰিব লাগিব। অ'কে কৰাৰ সময়ত আপোনাৰ ডাটাটো অন ৰাখিব লাগিব, কাৰণ তো ডাটা লাগে। ডাটাটো অন ৰাখিব লাগিব। ডাটা অন কৰি দিলোঁ। তাৰপিছত আপুনি প্লাছ চিহ্নটোত যাব। প্লাছ চিহ্নটোত গৈ আপুনি চাৰ্চ কৰিব লাগিব। ইয়াতে চাৰ্জিং ওপৰত কোণাত ষ্টাৰ এডিটিং চাৰ্চ কৰি আপুনি ইয়াতে চাৰ্জ দি আপুনি লিখিব লাগিব 1920 × 1080। তো এইটো চাৰ্চ কৰিব লাগিব, কাৰণ এইটো হ'ল ইউটিউবৰ এই থাম্বনেলটোৰ মেইন আৰু কি। এইটো আপুনি ডাউনলোড চাৰ্জ দিব লাগিব। চাৰ্জ দিয়াৰ পাছত আপোনাৰ সন্মুখত আহি যাব এনেকুৱা ৱালপেপাৰ। চাওক, ইয়াত কি সুন্দৰ ৱালপেপাৰ আহি গ'ল। তো ইয়াৰ পৰা আপুনি এটা চিলেক্ট কৰি ল'ব লাগিব, কাৰণ এইটো বেকগ্ৰাউণ্ড। তো বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব লাগিব। তাৰ পাছত মই চিলেক্ট কৰিম। এইটো চিলেক্ট কৰিম মই, বগাটো চিলেক্ট কৰাৰ পাছত আপুনি ইয়াতে এনেকুৱা অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আপুনি ইয়াতে কাৰ্ড বুলি আছে, তো এতিয়া কপি। ইউটিউবত গৈ আপুনি একদম চাইডত পাব ইউটিউবত যাব লাগিব। ইউটিউবত গৈ ডাইৰেক্ট মই বগাখিনি ল'ম, তো অলপ জুম কৰি বগাখিনি লৈ ল'লোঁ। তো ইয়াতে এতিয়া আমি আৰু কাম কৰিব লাগিব। এতিয়া আপুনি যাব লাগিব, আপোনাৰ টেগ বুলি লেখা আছে, অপশ্যন আছে, তো তাত গৈ আপুনি চাৰ্চ কৰিব লাগিব। তাত গৈ আপুনি আপোনাৰ টেগত গৈ ইয়াতে এড ফটো ক্লিক কৰিব। এড ফটো ক্লিক কৰি আপোনাৰ ইয়াৰ পৰা আপুনি কোনটো ফটো দিব, মই এইটো দেখাই আছোঁ যে মই এটা ফটো দিলোঁ মোবাইল ফোন। তাৰ পাছত এইটোক আপুনি কি কৰিব, এইটোক চাইডত ধুনীয়া কৰি বহাই ল'ব। তাৰ পাছত আপুনি মানে গুগলত চাৰ্চ কৰি মোবাইল ফোন পায়, তাৰ পৰা স্ক্ৰীনশ্বট মাৰি আপুনি এনেকুৱা এটা মোবাইল ফোন বনাই ল'ব। আৰু মই বনাই লৈছোঁ এনেকৈ। তো ইয়াৰ পাছত আপুনি ইয়াৰ পৰা আপোনাৰ আকৌ যাব লাগিব এড ফটোত গৈ আপুনি ইয়াৰ পৰা থাম্বনেলটো আপুনি কোনটো দিছিল, তো সেইটো দিব। মই দিলোঁ মোবাইলৰ মোৰ থাম্বনেল বনোৱা ফটোবিলাক দি দিলোঁ অলপ।
ইয়াতে মই বঢ়িয়া ধুনীয়া কৰি বহুৱাই দিম। তাৰ পাছত ইয়াৰ পৰা ধুনীয়া এটা দেখা যাব, কাৰণ এইটো কিয় মোবাইলটো দিছোঁ কিয়, কাৰণ মোবাইলৰ ভিতৰত থকা বুলি গম পাব আৰু কি, সেইকাৰণে দি দিলোঁ। এনেকৈ দিলে কোনো ভাল দেখা যায় আৰু কি, তো এনেকৈ দি দিলোঁ। দি দিয়াৰ পাছত আপুনি ধুনীয়া কৰি জুম কৰি বহুৱাই দিব। তো চাই থাকক কেনেকৈ মোবাইল আপুনিও বনাওক মোবাইলত এইটো মই লিখি দিলোঁ, আপুনিও বনাওক মোবাইলত। তো ৰাইট মাৰি দিব লাগিব, ৰাইট মাৰি যিহেতু পূৰা চিহ্নটোত বহাই দিব লাগিব। বহাই দি আপুনি ইয়াতে কালাৰ চেঞ্জ কৰিব পাৰিব, সকলো কৰিব পাৰিব। ইয়াতে সকলো ধৰণৰ বস্তু আছে, আপুনি কি কৰিব চাহিও কৰিব পাৰিব। তাৰ পাছত আপুনি ইয়াৰ পৰা আপোনাৰ আখৰটো মোটা চিকুণ সকলো কৰিব পাৰিব যোনটো লাগে। তাৰপাছত আখৰবোৰ আপুনি ৰঙা কৰে না কালা কৰে, তো সকলো ধৰণৰ ৰং আছে ইয়াতে। তো ইয়াৰ পৰা মই ৰংটো চিলেক্ট কৰি লৈছোঁ। তো ৰঙাটো ভাল লাগে আৰু কি দেখা যায়, বগাত ৰঙা মিলে। তো এইটো বনাই দিলোঁ। বনাই দিয়াৰ পাছত আপুনি ইয়াৰ পৰা এড ফটোত যাব লাগিব। এড ফটোত গৈ আপুনি আকৌ এবাৰ এটি ফটো দিব লাগিব আৰু কি মই দিছোঁ, আপুনি নিদিলেও হ'ব। আপোনাৰ যোনটোৰ ওপৰত থাম্বনেইলটো বনাব আৰু কি সোনটো দিব। তো ইয়াৰ পৰা মই আকৌ এটা ইউটিউব লেখা ল'ম। তো ইয়াত কাটিঙত যাবলৈ কাটিঙৰ পৰা সৰু কৰি এইটো ল'ম ইউটিউব। এইটো লৈ মই ডাইৰেক্ট তাতে বহাই দিম। আপুনিও বনাওক মোবাইলত ইউটিউব থাম্বনেইল। তো সেনেকুৱা লিখিম। তো এইটো বহাই দিলোঁ। এইটো বহোৱাৰ পাছত আপুনি আকৌ যাব লাগিব। আপোনাৰ এইটো পূৰা বহাই দিলোঁ। তো আপুনি আকৌ যাব লাগিব ট্ৰেক। তো তাত গৈ আপুনি আকৌ লিখিব লাগিব থাম্বনেইল, THUMB আহি গ'ল তলত। তো আহি গ'ল থাম্বনেইল। আহি যোৱাৰ পাছত আপুনি এইটো বহাই দিব আকৌ এবাৰ ভালদৰে। বহোৱাৰ পাছত মোৰ থাম্বনেইলটো হৈ গ'ল, নাম লিখা ইউটিউব থাম্বনেইল হৈ গ'ল। তাৰ পাছত আপুনি আকৌ এটি কৰিব লাগিব যে এইটো এপ 500 মিলিয়ন ডাউনলোড কৰিছে মানুহে। ইমান মানুহে 500 মিলিয়ন মানুহে এইটো এপ চাই আছে বা এইটো এপত কাম কৰি আছে। তো মই এইটো লিখি দি আছোঁ 500 M+ ডাউনলোড। তো সেইটো হৈছে আৰু আজিৰ থাম্বনেইলটো মোৰ হৈ গ'ল। তো এতিয়া এইটোক ছেভ কৰি দিব লাগিব। 500 মিলিয়ন ডাউনলোড এইটো দি দিম। এইটো দি আপুনি ইয়াতে কালাৰ বদলাই দিব, কালাৰটো, কাৰণ বগা কালাৰ নিমিলে। তো ইয়াতে মই দি দিলোঁ কালাৰ এটা। তো এইটো দি দিলোঁ। দি দিয়াৰ পাছত আপুনি তাতে ছেভ কৰিব। ছেভ কৰাৰ পাছত আপুনি ছাইডত পাব এটা কাৰ চিহ্নটো, এইটোত গৈ আপুনি ছেভিঙত যাব। গৈ আপুনি অপশ্যন ছেভ লিখি দিব। গ্যালারি পাব, গ্যালারিটোকে কৰিব, গ্যালারিটোকে কৰি ডান মাৰি দিব। তো আপোনাৰ ফটো হৈ গ'ল ছেভ। তো মই এতিয়া আপোনাক এইটো দিব কেনেকৈ বা ইউটিউবত এইটো পোষ্ট কেনেকৈ কৰিব সেইটো মই দেখাই দিম। তো সেইটো দেখাবৰ কাৰণে ভিডিঅ'টো তো আপোনাৰ থাম্বনেইল বনোৱা হৈ গ'ল। তো এতিয়া এইটোক ইউটিউবত দিব কেনেকৈ, তো সেইটো মই অলপ দেখাই দি আছোঁ যে সেইটো দিয়াৰ কাৰণে আপোনাক আৰু এটা এপ দৰকাৰ। তো সেইটো এপো আপোনাক দেখাই দি আছোঁ। তো ভিডিঅ'টো চাই থাকক, ভাল হ'ব আপোনাৰ, মই কৈ আছোঁ আৰু চাই থাকক। তো দিয়াৰ কাৰণে আকৌ আপুনি যাব লাগিব আপোনাৰ প্লে ষ্টৰত। তাত গৈ চাৰ্চ কৰিব লাগিব ইউটিউব ষ্টুডিঅ'। তো ইউটিউব ষ্টুডিঅ' মই চাৰ্চ কৰিছোঁ, ইয়াতে চাৰ্চ দিব লাগিব ইউটিউব ষ্টুডিঅ'। তো আহি গ'ল তলত ইউটিউব ষ্টুডিঅ'। তো এইটো অ'কে কৰিব লাগিব। তো অলৰেডি মোৰ ইনষ্টল কৰা আছে, তো মই ইনষ্টল নকৰোঁ। আপোনাৰ যদি ইনষ্টল কৰা নাই তো এইটোও মই ডিছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাৰ পৰাও ইনষ্টল কৰি ল'ব পাৰিব। আৰু নহ'লে আপুনি প্লে ষ্ট'ৰৰ পৰা কৰিব পাৰিব, যোনটা আপোনাৰ সহজে সোনটা কৰিব। আৰু এইটো নহ'লে আপোনাৰ ইউটিউবত থাম্বনেইলটো দিব নোৱাৰিব, কাৰণ এইটো এটা বহুত সুন্দৰ এপ। এইটো এপ নহ'লে ইউটিউবত ভিডিঅ' দিয়া ভাল নহয়, কাৰণ ইউটিউবত ভিডিঅ' দিলে এইটো লাগিব। তো এইটো মই ডাইৰেক্ট অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পাছত আপুনি ডাটা অন ৰাখিব লাগিব, ডাটা লাগে। তো তাৰ পাছত আপুনি ইয়াতে মই ঘোঁৰাৰ গাড়ী ঠেলি তো ইয়াত মই অ'কে কৰিম। অ'কে কৰাৰ পাছত ইয়াতে মই অলপ দেখাই দি আছোঁ যে কেনেকৈ দিব। তাৰপাছত আপুনি যাব লাগিব কলম চিহ্নটোত, ওপৰত কলম চিহ্ন এটা আছে, তাত গৈ আপুনি তাত যাব লাগিব।
তাত গৈ আপুনি ইয়াতে পাব এডিট থাম্বনেল, তো তাত অ'কে কৰিব লাগিব। অ'কে কৰাৰ পাছত ইয়াতে পাব প্লাছ চিহ্নটা আছে তলত চাওক, এটাত যাব লাগিব, যাই আপোনাৰ কোনটো থাম্বনেল বনাইছিল তো কোনটো থাম্বনেল আপুনি একদম ওপৰতে পাই যাব। তো তাৰ পৰা আপুনি অ'কে কৰিলে এনেকুৱা আহি যাব। তাৰপাছত আপুনি সেভিং আছে তো তাত গৈ সেভ কৰি দিব লাগিব। সেভ কৰাৰ পাছত আপোনাৰ এইটো থাম্বনেল হৈ গ'ল। মই বাৰু নকৰোঁ, তাত যাব লাগিব, বাৰু নকৰোঁ কাৰণ মই আপোনালোকক দেখাই দিয়াৰ কাৰণে এনেকুৱা কৰিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে তো লাইক কৰিব, এনেকৈ সেভ হৈ যাব। তাৰপাছত আপোনাৰ ন' টেনশ্যন, মই গুড বাই। তো ভিডিঅ'টো চাই কেনে পালে সকলোৱে কমেণ্ট বক্সত জনাব, আৰু যদি এনেকুৱা ভিডিঅ' লাগে সেইটোও কমেণ্ট বক্সত জনাব। যদি নালাগে তথাপিতো আপুনি কমেণ্ট বক্সত জনাব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু আপোনাৰ যদি নতুন নতুন বন্ধুসকলে ইউটিউব খুলিবলৈ বিচাৰে তো সিহঁতক শ্বেয়াৰ কৰি দিব যে এনেকুৱা এনেকুৱা ভুল যাতে সিহঁতৰ নহয়। যদি পাৰে আৰু এটা মোক লাইক কৰি দিব। লাইক কৰিলে আৰু ছাবস্ক্ৰাইব কৰিলে কি হয়, মই আজি দুটাৰ বিষয়ে কৈ আছোঁ যে লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাতে একদম ভাল লাগে, যে ভিডিঅ' বনোৱাৰ টাইম পাছেই হোৱা নাই, যে এনেই বনাই পেলালোঁ আৰু। তো সেইকাৰণে লাইক কৰিব লাগে, লাইক কৰিলে মনটো ভাল লাগে, ভিডিঅ' বনোৱাৰ উৎসাহটো বাঢ়ি যায়। আৰু ছাবস্ক্ৰাইব কৰিলে অলপ ডাঙৰ লাগে। আজি দিলে গুড বাই, লাভ ইউ অল ফ্ৰেণ্ডছ, টাটা মা।